কিয়ে চলিহাত আইসা দে হ'ব দে বহ বহ লকডাউনততো তহঁতে বহুত অনলাইন ক্লাছ কৰিলি চাওঁ দেচোন আজি কিমান উল্টেলি আজি মই তহঁতক গণিতৰ প্ৰশ্ন সুধিম দেচোন ভদৌ তই কওঁ দে ধৰিলোঁ তোৰ তাতে 20 টকা এটা আছে ঐ তোৰ তাতে বোলে 1 টকা নাইয়ে পইচা ইমান মিছা কথা কওঁ তই মোক দেখোন অলপ আগতে 1 টকা নাই বুলি কৈছে নহ'ব নহ'ব দে মোৰ পৰা কালি যে লৈছিলি 10 টকাটো এতিয়া ঘূৰাই দি মই এইগিলাখন একো নাজানো এই চুপ মাজত নামটি বিয়াপি মাৰ খাই মৰবি চিনি পোৱা নাই বহি থাক মনে মনে আপি একদম মাৰত পিঠি ফালি যাব তোৰ ছাৰ মোৰ তাত 20 টকাটো বাদে 1 টকাও নাই হে মাইক 5 টকা এটা খুজিছিলোঁ তাকো নেদলাক পাদুহঁতৰ দোকানত বাকী কৰি চকলেট দুটা খাই আহিছোঁ জানেনে আপুনি নহয় বাপ্পাহাৰে ধৰিলো তোৰ তাতে 20 টকা আছে বুলি অ' ছাৰ ৰ'বচোন নাটকা বস্তু এটা আপুনি ক'লাক বুলি আমি কেনেকৈ ধৰি ল'ম হে ঐ এইবাৰ তই উঠলি নেকি মাজত মাত দিবা বাপ্পা ঐ নৰি দে তহঁতক পঢ়াবা ময়ে পাগলা হম তহঁতৰ লগত লকডাউনত অনলাইন ক্লাছ কৰি কিমান পণ্ডিত হৈছা জানা গৈছে আৰু যা যি কৰা কৰি থাক পৰীক্ষাত ফেইল কৰাটো তহঁতে আৰু ধৰি ল'ব নালগে যা খাটাঙেই যা অ' ছাৰ ৰ'বচোন ৰ'ব মোৰ এটা প্ৰশ্ন সুধিব লগা আছিলে আপোনাক আইব মানে অসমীয়াত কিনো ছাৰ মই যাওঁ অ' ছাৰ প্লিজ নাচব যোৱাৰ আগতে আইব মানে কি কৈ নাযায় কিয় হে মই যাওঁ তাকেতো ক'লো ছাৰ কিনো যাওঁ যাওঁ কৰি আছে আপুনি তেতিয়াৰ পৰাই যোৱাৰ আগতে একবাৰ কৈ নাযায় কিয় আইব মানে কি তে কিনো বকি আছা তেতিয়াৰ পৰা কৈয়ে আছোঁ দেখোন আহিব মানে মই যাওঁ অ' ছাৰ তাই ইমানকৈ সুধছি আপোনাক যোৱাৰ আগতে আপুনি কৈ নাযায় কিয় হে এই ৰচোন ছাৰে কিজানি নাজনে সেইকাৰণে তেতিয়াৰ পৰা মই যাওঁ কৰি আছে তেই অলবদ্ধ মহা যা যি কৰা কৰি থাক মই যাওঁ থাক তহঁতে ৰ'ব আগত যায় আপোনালোকে আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে যোৱাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কাষত যে আছে ঘণ্টা বটনটো সেইটো দবাই দি যাব হে অ' মা তুমি দেখোন লাইক আৰু শ্বেয়াৰ কৰিব নকলাই দেখোন অঁ হয় দিয়ক মই একদম পাহৰি গৈছিলোঁ জানে না লাইক আৰু শ্বেয়াৰ কৰিব কিন্তু আৰু লগতে কমেণ্টো কৰিব তেতিয়াহে বেছি ভাল লাগিব